নমস্কাৰ। আজিৰ পাঠত নৱম শ্ৰেণীৰ 6-3 অনুশীলনীৰ 1 নম্বৰ আৰু 2 নম্বৰ প্ৰশ্নটো মই আলোচনা কৰিবলৈ আনিছোঁ। 1 নম্বৰ প্ৰশ্নটোত আছে ত্ৰিভুজ PQRৰ QP আৰু RQ বাহু দুটা ক্ৰমে S আৰু T বিন্দুলৈ ঘূৰাই দিয়া হ'ল। যদি SPR 135 ডিগ্ৰী আৰু QPT 110 ডিগ্ৰী তেন্তে PRQ নিৰ্ণয় কৰিব লাগে। যে PQR এটা ত্ৰিভুজ আছিল, এই ত্ৰিভুজটোৰ QP বাহুক S লৈ বঢ়াইছে আৰু RQ বাহুক T লৈকে বঢ়াইছে। T লৈকে বঢ়োৱাত এইটো হ'ল 135 ডিগ্ৰী আৰু এইটো হ'ল 110 ডিগ্ৰী। আমাক উলিয়াব কৈছে PRQ, মানে এই কোণটো উলিয়াব লাগে। এই কোণটো উলিয়াবলৈ যাওঁতে PQR যিহেতু এটা ত্ৰিভুজ আছিল, যে আমি ইটো কোণ আৰু ইটো কোণ জানিলে এইটো কোণ উলিয়াব পাৰিম। তৃতীয় কোণটো এইটো কোণ উলিয়াব লাগিলে এই গোটেইখিনি 180 ডিগ্ৰী, তাৰ পৰা 135 মাইনাছ কৰিলে আমি এইটো পাম। ঠিক একেদৰে 180 ডিগ্ৰীৰ পৰা 110 ডিগ্ৰী মাইনাছ কৰিলে আমি এইটো কোণ পাম। এই দুটা পোৱাৰ পিছত আমি এইটো উলিয়াব পাৰিম। মই আৰম্ভ কৰিছোঁ। এনচাৰ QPR মানে এই কোণটো, এইটো কোণৰ মাপ হ'ব 180 ডিগ্ৰী মাইনাছ 135 ডিগ্ৰী। 180 ডিগ্ৰী মাইনাছ 135 ডিগ্ৰী ইজ ইকুৱেল টু হ'ব 45 ডিগ্ৰী। ঠিক একেদৰে PQR এই কোণটো, এইটো কোণ উলিয়াব লাগিলে 180 ডিগ্ৰী মাইনাছ 110 ডিগ্ৰী মাইনাছ ইয়াতে ফুল হ'ল 110 ডিগ্ৰী মাইনাছ কৰিলে এইটো হ'ব 70 ডিগ্ৰী। যদি এই দুটা কোণ আমি পালোঁ, এই দুটা কোণ পোৱাৰ পিছত আমি এইটো কোণ উলিয়াব পাৰিম। যিহেতু QPR কোণ মানে এই কোণটো প্লাছ এইটো কোণ PQR কোণ প্লাছ এইটো কোণ, এইটো কোণৰ নাম হ'ল PRQ কোণ। PRQ কোণ ইজ ইকুৱেল টু 180 ডিগ্ৰী। এতিয়া QPR কোণৰ মান আছে, QPR কোণৰ মান 45 ডিগ্ৰী। ঠিক একেদৰে PQRৰ মাপ আছে 70 ডিগ্ৰী ব্যৱহালোঁ, প্লাছ এই উলিয়াবলগীয়া কোণটো PRQ কোণ 180 ডিগ্ৰী। এই দুটা প্লাছ কৰিলে হ'ব 115 ডিগ্ৰী প্লাছ PRQ কোণ ইজ ইকুৱেল টু 180 ডিগ্ৰী। গতিকে PRQ কোণটো ওলাব PRQ কোণ ইজ ইকুৱেল টু 180 মাইনাছ 115 ডিগ্ৰী ইজ ইকুৱেল টু হ'ব 65 ডিগ্ৰী। এইটো এনচাৰ হ'ব। এতিয়া আমি 2 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িম। 2 নম্বৰ প্ৰশ্নটো হ'ল এইটো আছে X কোণৰ মাপ আছে 62 ডিগ্ৰী, XYZৰ মাপ আছে 54 ডিগ্ৰী। যদি ত্ৰিভুজ XYZৰ YO আৰু ZO ক্ৰমে XYZ আৰু XZYৰ সমদ্বিখণ্ডক, তেন্তে OZY আৰু YOZৰ মান উলিয়াব লাগে। অৰ্থাৎ XYZৰ এইটো কোণৰ মাপ দিয়া আছে 62 ডিগ্ৰী। তাৰপিছত XYZ মানে XYZ এই গোটেইটোৰ মাপ আছে 54 ডিগ্ৰী, এইটো গোটেইটোৰ মাপ। আমি উলিয়াব লাগে OZY মানে এইখিনি কোণৰ মাপ ওলাব লাগে, আৰু YOZ মানে YOZ এইটো কোণৰ মাপ উলিয়াব লাগে। এইটো উলিয়াবলৈ যাওঁতে আমি প্ৰথমতে ইটো কোণৰ মাপ যিহেতু দিয়া আছে, আমি এইটো উলিয়াম। যিহেতু এইটো কোণৰ নাম আমি এনেকৈ লিখিম YXZ
জেড কোণ প্লাছ এইটো কোণৰ নাম হ'ল এক্স ৱাই জেড কোণ এক্স ৱাই জেড কোণ প্লাছ এইটোৰ নাম হ'ব এই গোটেইটো এক্স জেড ৱাই কোণ এক্স জেড ৱাই কোণ ইজ ইকুৱেল টু কোণ তিনিটাৰ যোগফল 180 ডিগ্ৰী এইটো কোণৰ মাপ আছে 62 ডিগ্ৰী এইটোৰ মান আছে এক্স ৱাই জেড 54 ডিগ্ৰী প্লাছ এইটোৰ মান নাই এইটো আমি উলিয়াম 180 ডিগ্ৰী 2 আৰু 4 হ'ব 6 5 11 116 ডিগ্ৰী প্লাছ এক্স জেড ৱাই ইজ ইকুৱেল টু 180 ডিগ্ৰী এতিয়া আমি এক্স জেড ৱাই কোণটোক ৰাখি এইখিনি সিপাৰে দিলে সিপাৰে গ'লে এইটো মাইনাছ হ'ব 10ৰ পৰা 6 গ'লে 4 8ৰ পৰা 2 গ'লে 6 আৰু নাথাকে 64 ডিগ্ৰী এই গোটেই কোণটো আমি পালোঁ 64 ডিগ্ৰী এতিয়া আহিম আমি এই মাজৰ ত্ৰিভুজটোত অ' ৱাই জেড এইখিনি ত্ৰিভুজ এই ত্ৰিভুজৰ এই গোটেই কোণটো যিহেতু 54 ডিগ্ৰী আৰু ইডাল সমদ্বিখণ্ডক একেদৰে এইটো পালোঁ আমি 64 ডিগ্ৰী ইডাল সমদ্বিখণ্ডক গতিকে সমদ্বিখণ্ডক হ'লে সমানে দুভাগ কৰিব এইটো আধা হ'ব 64 আৰু এইটো আধা হ'ব 54 কোনটো কোণ অ' ৱাই জেড কোণটো তাকে অ' ৱাই জেড কোণ ইজ ইকুৱেল টু হ'ব হাফ অফ এই গোটেই কোণটোৰ নাম হ'ল এক্স ৱাই জেড কোণ এক্স ৱাই জেড কোণ হাফ অফ এইটো হ'ল 54 ডিগ্ৰী তাৰমানে 27 ডিগ্ৰী ঠিক একেদৰে আমি পাম এইখিনি কোণৰ নাম হ'ল অ' জেড ৱাই কোণ ইজ ইকুৱেল টু হাফ অফ কি হ'ব এই গোটেই কোণটোৰ নাম হ'ব এক্স জেড ৱাই হাফ অফ এক্স জেড ৱাইৰ মান হ'ল 64 ডিগ্ৰী এইটো হ'ব 32 ডিগ্ৰী এতিয়া আমি এইটো পালোঁ আমি 27 ডিগ্ৰী এইখিনি হ'ল 32 ডিগ্ৰী এতিয়া এইটো কোণ ওলাব যেহেতু এই তিনিটা কোণৰ যোগফল 180 ডিগ্ৰী এইটো এটা ত্ৰিভুজ অ' ৱাই জেড গতিকে ৱাই অ' জেড কোণ প্লাছ অ' ৱাই জেড কোণ প্লাছ অ' জেড ৱাই কোণ ইজ ইকুৱেল টু 180 ডিগ্ৰী ৱাই অ' জেড কোণৰ মান নাই এইটোৰ মান পালোঁ অ' ৱাই জেডৰ 27 ডিগ্ৰী আৰু এইটো হ'ল 32 ডিগ্ৰী 180 ডিগ্ৰী ৱাই অ' জেড কোণ প্লাছ 7 2 9 3 2 5 180 ডিগ্ৰী ৱাই অ' জেড কোণ 180 ডিগ্ৰী মাইনাছ 59 ডিগ্ৰী 1 7ৰ পৰা 6 গ'লে 2 হ'ব 1 গতিকে ৱাই অ' জেড কোণটো পালোঁ আৰু অ' জেড ৱাইটোও পাইছোঁ অ' জেড ৱাইটো এইটো এটা এনচাৰ আৰু এইটো এটা এনচাৰ এনেকৈ কৰিলে হৈ যাব ধন্যবাদ